প্ৰিয় দৰ্শক এমএইচ আসাম টেক টিভিৰ পক্ষৰ পৰা মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা গুৰুত্বপূৰ্ণ খবৰ দিবলৈ ওলাইছোঁ আপোনালোকক যে কিছুদিন আগত অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছিল যে অহা 11 মে'ত অনুষ্ঠিত হ'ব হাইস্কুল আৰু হাই মাদ্ৰাছাৰ শিক্ষান্ত পৰীক্ষা। আৰু সেই কথা অনুসৰিয়েই আজি সেবাৰ যি অফিচিয়েল ৱেবছাইট আছে তাত উপলব্ধ হৈছে HSLC আৰু AHMৰ যি ৰুটিন সেয়া আজি সেবাৰ অফিচিয়েল ৱেবছাইটত উপলব্ধ হৈছে। তো সেই ৰুটিনখন কেনেকুৱাকৈ ডাউনলোড কৰা হয় সেয়া আজি আপোনালোকক দেখুৱাম আৰু ৰুটিনটো আপোনালোকক মই ভালদৰে এইটো ভিডিঅ'ত দেখুৱাম। তো প্ৰিয় দৰ্শক প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই থাকিব। তো এতিয়া আৰু পলম নকৰোঁ, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক প্ৰথমতেই আপোনালোকে আপোনালোকৰ মোবাইলৰ যিকোনো এটা গুগল ব্ৰাউজাৰ অ'পেন কৰিব। তো মই অ'পেন কৰিলোঁ আৰু অ'পেন হৈ যোৱাৰ পিছত আপোনালোকে চাৰ্চিং বক্সত টাইপ কৰিব সেৱা online.org। তো টাইপ কৰাৰ পিছত আপোনালোকে চাৰ্চ কৰিব। তো চাৰ্চ কৰিলে আৰু চাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত সেবাৰ যি অফিচিয়েল ৱেবছাইট সেই অফিচিয়েল ৱেবছাইটখন আহি যাব। তো আপোনালোকে ইয়াতে দেখিবলৈ পাইছে সেবাৰ অফিচিয়েল ৱেবছাইটখন। আৰু তাৰপিছত আপোনালোকে এটা কাম কৰিব লাগিব। সেই কামটো হ'ল মই আপোনালোকক অলপ ভিউ কৰি দেখুৱাই আছোঁ। ভিউ কৰি দেখুৱাই আছোঁ। ইয়াতে লিখা আছে মোৰ লিখা আছে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে। তো মোৰত আপোনালোকে ক্লিক কৰিব। তো মই ক্লিক কৰিলোঁ। তো মোৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এতিয়া আপোনালোকে দেখিবলৈ পাইছে কেইবাটাও অপশ্যন ইয়াতে আহিছে। তো প্ৰথমতে যিটো আছে তো মই ভিউ কৰি দেখুৱাই আছোঁ। 1 নম্বৰত যিটো আছে ইয়াতে লিখা আছে HSLC AHM এক্সামিনেশ্যন 2021 প্ৰগ্ৰাম ইয়াতে লিখা আছে। আৰু সোঁফালে আপোনালোকে দেখিবলৈ পাইছে আপলোড ডেট 6 জানুৱাৰী 2021 আৰু ইয়াতে আৰু সোঁফালে দিয়া আছে ডাউনলোড। তো ইয়াতে আপোনালোকে ক্লিক কৰিলেই মেট্ৰিক পৰীক্ষা অৰ্থাৎ HSLC আৰু AHMৰ যি এক্সামিনেশ্যন ৰুটিন সেই ৰুটিনখন ডাউনলোড হৈ যাব। তো মই ক্লিক কৰি আপোনালোকক দেখুৱাই আছোঁ। তো মই ক্লিক কৰিলোঁ। তো ক্লিক কৰাৰ পিছত মই যিহেতু এবাৰ ডাউনলোড কৰিছোঁ তথাপিও আকৌ ডাউনলোড কৰিলোঁ আপোনালোকক দেখুৱাৰ বাবে। তো ইয়াতে সন্মুখত আপোনালোকে ইয়াতে দেখিবলৈ পাইছে যে 11 মে 2021 প্ৰথম পৰীক্ষা হ'ল ইংলিছ পৰীক্ষা। তাৰপিছত 13 তাৰিখত পৰীক্ষা আছে, 15 তাৰিখত আছে, 17 তাৰিখত আপোনালোকৰ মেথমেটিক্স পৰীক্ষা আছে। তাৰপিছত 19 তাৰিখত বেলেগ পৰীক্ষা আছে মণিপুৰী ইলেক্টিভ। তাৰপিছত আছে 21 মে'ত MIL। তাৰপিছত 25 তাৰিখত আছে জেনেৰেল ছায়েন্স। 29 তাৰিখত আছে ছ'চিয়েল ছায়েন্স আৰু 31 তাৰিখত আছে হিন্দী ইলেক্টিভ, এৰাবিক লিটাৰেচাৰ আৰু গাৰ্মেণ্ট ডিজাইন ইলেক্টিভ। আৰু আপোনালোকৰ জুনৰ 1 তাৰিখত পৰীক্ষা শেষ, যি থিয়ৰিকেল পৰীক্ষা সেইটো শেষ। আৰু যি প্ৰেক্টিকেল পৰীক্ষা আছে আপোনালোকৰ ইয়াতে মাৰ্চৰ 4 তাৰিখ আৰু মাৰ্চৰ 5 তাৰিখত আপোনালোকৰ প্ৰেক্টিকেল পৰীক্ষা ইয়াতে দেখিবলৈ পাইছে আপোনালোকে। ইয়াতে প্ৰেক্টিকেল পৰীক্ষা এইটো।
তো এনেকুৱাকৈ ডাউনলোড কৰি ল'ব আৰু মই লিংকটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে তাৰ পৰাও ডাউনলোড কৰি ল'ব পাৰিব তো মই ভাবোঁ যে আপোনালোকে নিশ্চয় বুজিব পাৰিছে কেনেকুৱাকৈ ডাউনলোড কৰিলোঁ কেনেকুৱাকৈ ডাউনলোড কৰা হয় প্ৰিয় দৰ্শক যদি ভিডিঅ'টো ভাল লাগিছে নিশ্চয় লাইক কৰিব আৰু কমেণ্ট কৰিব বেছি শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈ আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে যিটো বেল আইকন আছে সেইটো বজাই দিব যাতে মোৰ পৰৱৰ্তী ভিডিঅ' আপুনি সকলোতকৈ আগত চাব পাৰে তো আজিলৈ ইমানেই আকৌ আহিম আপোনালোকৰ ওচৰলৈ ধন্যবাদ